কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈ ডাঙৰীয়া বৰ্তমান অসমত বিশেষভাৱে চৰ্চিত হৈ আছে। কাৰণ অখিল গগৈ ডাঙৰীয়া কেইদিন পূৰ্বে চেন্ট্ৰেল জেলত আছিল আৰু এতিয়ালৈকে আছে। আৰু অখিল গগৈ ডাঙৰীয়া বৰ্তমান চৰ্চিত হোৱাৰ কাৰণটো হ'ল অখিল গগৈ ডাঙৰীয়া বৰ্তমান শাৰীৰিকভাৱে আৰু মানসিকভাৱে একেবাৰে অসুস্থ। তেওঁৰ মূৰৰ বিষ, জ্বৰ আৰু বিশেষ কেইটা ৰোগত আক্ৰান্ত হৈ আছে। কিন্তু তেওঁ উপযুক্ত চিকিৎসা পোৱা নাই আৰু যাৰ বাবে তেওঁ দিনক দিনে আৰু অসুস্থ হৈ যাবলগীয়া অৱস্থা হৈছে। তেওঁ আৰু তেওঁৰ সমৰ্থনকাৰীসকলে উপযুক্ত আপিল কৰাৰ ক্ষেত্ৰতো তেওঁক উপযুক্ত চিকিৎসা দিয়াৰ বাবে ব্যৰ্থ হৈ আছে। অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াই উপযুক্ত চিকিৎসা পোৱা নাই। অখিল গগৈ ডাঙৰীয়া সেইজন এজন ব্যক্তি যিয়ে অকল ন্যায়ৰ হকে যুঁজি থাকে, ন্যায়ৰ বাবে তেওঁ আন্দোলন কৰি থাকে। তেওঁ এইটো কথা কেতিয়াও নাভাবে কেতিয়া কোনটো চৰকাৰ বা কোনটো দলৰ চৰকাৰ হৈ আছে। তেওঁ অকল ন্যায় বিচাৰি আন্দোলন কৰি থাকে। অখিল গগৈ ডাঙৰীয়া এনে এজন ব্যক্তি যিকোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। তেওঁ সকলো সময়ত অসমীয়াক লৈ ভবা এজন ব্যক্তি, অসমীয়াৰ কাৰণে, অসমৰ কাৰণে চিন্তিত এজন ব্যক্তি। মই ভাবোঁ যে তেওঁৰ কোনো লোভ লালসা বা তেওঁৰ ৰাজনীতিত পা ৰখাৰ সেই লোভ লালসা অখিল গগৈ ডাঙৰীয়াৰ নাই। আৰু যদি থাকিলে হয় তেওঁ এতিয়ালৈকে কোনো নহয় কোনো এটা দলৰ লগত জড়িত হৈ গ'লহেঁতেন। আৰু এনে এজন ব্যক্তিৰ যদি চিকিৎসাৰ অভাৱত যদি মৃত্যুৰ সৈতে যুঁজিব লগা হয়, তেনেহ'লে মই ব্যক্তিগত স্বৰূপে বা মই এজন অসমীয়া হিচাপে মই নিজক কেতিয়াও মাফ কৰিব নোৱাৰিম। আৰু মই ভাবোঁ যে অসম চৰকাৰে যাতে অতি সোনকালে ভাল চিকিৎসা প্ৰদান কৰে অখিল গগৈ ডাঙৰীয়াক। আৰু ইয়াৰ মাজতে এটা ভাল খবৰো আছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই GMCHৰ পৰা 6জনীয়া এটা চিকিৎসকৰ দলক অলৰেডি চেন্ট্ৰেল জেলত অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াক চিকিৎসা প্ৰদান কৰিবলৈ পঠুৱাইছে। আৰু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়া যাতে অতি সোনকালে সুস্থ হৈ জেলৰ পৰা ওলাই আহি আকৌ তেওঁ যাতে অসমীয়াৰ কাৰণে, অসমৰ ন্যায়ৰ কাৰণে যাতে যুঁজি থাকে, লিগেলভাৱে যাতে তেওঁ অসমীয়াৰ কাৰণে আন্দোলন কৰি থাকে, ইয়াৰে মই কামনা কৰোঁ।